সো গাইজ আমি মানে যিটো বস্তুৰ কাৰণে আহিছিলোঁ সেইটো পাই গ'লোঁ। সো মোৰ হাতত কি আছে আপোনালোকে দেখিব পাৰে। এই বস্তুটো আমাক প্ৰিন্সিপাল ছাৰৰ ফালৰ পৰা গিফ্ট পালোঁ মানে আজি। সো ঘৰত যাই আপোনালোকক দেখাইছোঁ ইয়াৰ ভিতৰত কি আছে। সো স্বাগতম জনাইছোঁ মই অন্য এটা ভ্লগলৈ। এই ভিডিঅ'খন মই ৱাইড এংগলত বনাইছোঁ। কিমান বা ভাল হয় কিমান বা বেয়া হয় মই নাজানো, কিন্তু এইটোৱে মই ইন্ট্ৰ হ'ব আমাৰ ফাৰ্ষ্ট ভিডিঅ'ৰ মানে আজিৰ ভিডিঅ'খনৰ। সো ভিডিঅ'খন এণ্ডলৈকে চাওক, কিবা নহয় কিবা এটা ইণ্টাৰেষ্টিং দেখাই পাব আপুনি। সো বলক ভিডিঅ'খন ষ্টাৰ্ট কৰোঁ। সো মই যে এই ভিডিঅ'বোৰ বনাই আছোঁ এটা কাৰণত বনাই আছোঁ। সেই কাৰণটো মই লাষ্টত বেলেগ দিন কিবা এটা ভিডিঅ' বনাম, তাতে মই একদম খুলি কথা ক'ম। সো আজিৰ ভিডিঅ'খন দেখি থাকক। মই এতিয়া ঘৰত যাম, ঘৰত যাই কিনে মই কলেজ ড্ৰেছত ওলাই কলেজত যাম। সো আজি মানে কলেজত অলপ ঘূৰি আহোঁ, কলেজখন কিবা এটা কামো আছে কলেজত। সো বলক। সো মই ওলালোঁ কলেজত যাব, মানে কলেজ ড্ৰেছটো পিন্ধি ল'লোঁ, পিন্ধিয়ে মই ওলালোঁ। আৰু এতিয়া দেখিব পাৰে এইখন আমাৰ গাঁওখন, মানে মোৰ ভিডিঅ'ত বেছিভাগ দেখিবই। মানে গাইজ মই বৰ্তমান বেছি বাহিৰা জেগাত যাবা পোৱা নাই, তাৰ কাৰণে মানে ইমান এটা ট্ৰেভেলিং ভিডিঅ'। মোৰ চেনেল এটা কেটেগৰীয়ে হৈছে ট্ৰেভেলিং প্লাছ ভ্লগিং। চ' তাৰ কাৰণে মই অলপ ট্ৰেভেলিংটা মানে কৰবাই নাপাব লাগছোঁ। কিন্তু মই সেইফালে এটা ঘূৰিব লগা জেগা আছে, তো তাতে যাৱাৰ এটা ভিডিঅ' বনাম। চ' সেইখনো দেখিব। আজি নহয়, অলপ কেইদিনমান পাছত যাম, মানে আজিৰ এই ভিডিঅ'খনত কাম কৰিব লাগিব। চ' দেখিব পাৰে মই আমাৰ কলেজখনত আহি পালো। মানে ইয়াৰ পৰা আপুনি ভালকে বোধহয় দেখিব নোৱাৰে, অলপ ওচৰত গেলেহে দেখা পাব। আৰু গাইজ এইটো মূৰ্তিটো দেখিছে, এইটো আজিৰ বুলি নহয়, বহুত আগৰে পৰা আছে। যেতিয়া মানে মই কলেজখনতো অহা নাই। আৰু লগতে গাইজ আপোনালোকক কৈ দিওঁ, এই যে ব্ৰিজখন দেখি আছে, মানে এই ৰাস্তাটো বা এই ব্ৰিজটো আগতে এনেকা ধৰণৰ নাছিল। নৰ্মেলি যেনেকে এই ৰাস্তাবোৰ ওপৰেদি যোনবোৰ ৰাস্তা দেখি আছে, মানে যোনটো ৰাস্তাৰ পৰা আহিলো চেম সেই ৰাস্তাৰ দৰে। তো ঠিক তেনেদৰে মানে এই বস্তুটো মানে বেছি বছৰ হোৱা নাই, হাইয়েষ্ট 1 বছৰ মান হ'ল। চ' দেখিব পাৰে এনেকা টাইপৰ অলপ পিলাৰ চিলাৰ দিয়া আছে। আৰু মানে এই পথটো আগতে এনেকা টাইপত নাছিল, অলপ ডেভেলপ হৈ গৈছে গাইজ। তো দেখিব পাৰে। আৰু মই সেই তাৰেলৈকে পিলপিলিওলা মোক থৈ আহিব খুজিছিল, কিন্তু মই ইয়াতে নামিলো কাৰণ আপোনালোকক দেখাম। আৰু গাইজ মই আগতো ভিডিঅ'খনত দেখাইছিলো যে আমাৰ কলেজখন কেনেধৰণৰ, কিন্তু গাইজ আজি মানে এটা স্পেচিয়েল দিন আছে। স্পেচিয়েল মানে আপোনালোকক মই ভিডিঅ'ৰ লাষ্টত দেখাম সেই স্পেচিয়েল কি আছে আজি। তো ভিডিঅ' শেষলৈকে চাওক, কি স্পেচিয়েল আছে আপোনালোকে নিজে গম পাব। বিদ্যুৎ দাৰ এণ্ট্ৰি। ঐ তোমাৰ ফৰ্ম ফিল আপ হৈ আছে নেকি? চ' মানে দেখিব পাৰে গাইজ, আজি আমাৰ কলেজখন মানে ৰুমবিলাক অলপ বন্ধ আছে, কাৰণ ফৰ্ম ফিল আপ এতিয়ালৈকে চলি আছে। মোৰ আগৰ ভিডিঅ'টো আপুনি দেখা পাইছে যে আমাৰ কলেজখনত মানে ফৰ্ম ফিল আপ হৈ আছিল, কিন্তু এতিয়ালৈকে যে দেখিব পাৰে তাতে মানে ওচৰত নাযাওঁ, ওচৰত মানে ডিষ্টাৰ্বেঞ্চ পাব না আমি, তাৰ কাৰণে ওচৰত নাযাওঁ। তো ইয়াৰ পৰাই কৈ দিওঁ, এতিয়ালৈকে আমাৰ ফৰ্ম ফিল আপ চলিয়ে আছে। মানে আজি সুধি 3 দিন হ'ব, 3 দিনলৈকে ফৰ্ম ফিল আপ চলিয়ে আছে। এতিয়াও ভাবক, এবাৰ ভাবক, 3 দিন হৈ গ'ল, এতিয়ালৈকে ফৰ্ম ফিল আপ চলিয়ে আছে। চ' BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ ময়ে এজন ষ্টুডেণ্ট আহিছোঁ ইয়াতে, আৰু লগত 2জন বা এজন এই ঠিক ঠাক আহিও পাল, মানে পিলপিলি আহি আছে। চ' মই এজনে বৰ্তমান আছোঁ। মানে কিয় আছোঁ কিয় নাই সেই বস্তুটো আপোনাক ভিডিঅ'ৰ শেষতহে গম পাব। আৰু এইফালে দেখক, এইটো হৈছে মানে টেনিছ কোৰ্ট। ইয়াতে টেনিছ কোৰ্ট বনোৱা হৈছিল, টেনিছ কোৰ্ট আছিলো, কিন্তু বৰ্তমানলৈকে ইয়াতে মানে ভাঙি একে কিবা হৈ গৈছে গাইজ। এইখন টেনিছ কোৰ্ট আছিল আগতে। যিকেইটা ল'ৰা ছোৱালী আপুনি দেখি আছে বৰ্তমান, সেইকেইজন আমাৰ ইউনিয়নৰ মেম্বাৰ হয়। চ' গাইজ আমি মানে যিটো বস্তুৰ কাৰণে আহিছিলোঁ সেইটো পাই গ'লোঁ। এইটো গিফ্ট পাইছোঁ আৰু প্ৰিন্সিপাল ছাৰৰ পৰা। তো এইফালে আমাৰ GS দা, আৰু এইফালে গোটেই মানে এইকেইজন ইউনিয়নত আছোঁ। চ' গাইজ সেই সময়টো আহি গ'ল, যোনটো সময়ৰ কাৰণে মই এই ভিডিঅ'খন বনাইছোঁ। চ' মোৰ হাতত কি আছে আপোনালোকে দেখিব পাৰে। এই বস্তুটো আমাক প্ৰিন্সিপাল ছাৰৰ ফালৰ পৰা গিফ্ট পালোঁ মানে আজি। চ' ঘৰত যাই আপোনালোকক দেখাইছোঁ ইয়াৰ ভিতৰত কি আছে। চ' বলক। এই পলিথিনৰ ভিতৰত আছে কি, যোনটো বস্তুৰ কাৰণে ইমান সময় আপোনালোকক ৰখাই ৰাখিছোঁ। ইয়াৰ ভিতৰত আছে কি, 1 ছেকেণ্ড গাইজ, মই আপোনালোকক দেখাই আছোঁ। ইয়াৰ ভিতৰত আছে ড্ৰেছ। মানে গাইজ আমি ইউনিয়ন বডিত যোনবোৰ মেম্বাৰ আছোঁ, আজি আমাৰ মেম্বাৰ কেইজনক ইউনিয়নৰ ড্ৰেছটো দি দিলে। আপোনালোকৰ কাৰণে সাধাৰণ হ'ব পাৰে, কিন্তু আমাৰ কাৰণে এইটো বহুতো সন্মানৰ কথা হয়, কাৰণ এখন মহাবিদ্যালয়ৰ যিবোৰ দায়িত্ব থাকে সেইবোৰ আপুনিয়ে পালন কৰিব লাগে। চ' এইটো এটা সন্মানৰে কথা হয়। চ' সেইখিনি আছিল আপোনালোকক দেখাব লগা মোৰ ভিডিঅ'ত। চ' নেক্সট এটা ভিডিঅ'ত লগ পাইছোঁ, কি কয় আৰু গাইজ। তো ভিডিঅ'খন চাই ভাল লাগিলে জানেকে কি কৰিব, লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, দাবাই দিব, আৰু ছাবস্ক্ৰাইবো কৰি দিব। চ' নতুন এটা ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে দেখি থাকক মোৰ ভিডিঅ'। চ' বাই বাই।
চ' দেখিব পাৰে হাই তাতে ই বাবা কাৰণে আহিছিলোঁ সেইটো পাই গ'লোঁ এইটো গিফ্ট পাইছোঁ আৰু প্ৰিন্সিপাল ছাৰৰ পৰা